নমস্কাৰ, এটোটেক অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত স্মৃতিশক্তি কেনেদৰে বৃদ্ধি কৰিব পাৰি এই সম্পৰ্কে আলোচনা কৰা হ'ব। দৈনন্দিন জীৱনৰ বিভিন্ন কাম-কাজ, পৰীক্ষা-নিৰীক্ষা, চাকৰিৰ বা অন্যান্য সকলো ক্ষেত্ৰতে স্মৃতিশক্তিয়ে এক বিশেষ ভূমিকা বহন কৰে। প্ৰখৰ স্মৃতিশক্তিয়ে আমাক জীৱনৰ প্ৰতিটো মুহূৰ্ততে সাফল্যমণ্ডিত হোৱাত সহায় কৰে। বিজ্ঞানীসকলৰ মতে এক নিৰ্দিষ্ট বয়সলৈকেহে স্মৃতিশক্তি বৃদ্ধি পায় আৰু বয়স বাঢ়ি অহাৰ লগে লগেই মানুহৰ স্মৃতিশক্তি হ্ৰাস পাবলৈ ধৰে। সেয়েহে বৃদ্ধ বয়সত বিভিন্ন কথা পাহৰা, চিনাকি মানুহৰ নাম পাহৰা সাধাৰণতে দেখিবলৈ পোৱা যায়। কিন্তু যদিহে আমি কিছুমান দিশৰ ওপৰত গুৰুত্ব দিওঁ বা বিভিন্ন স্বাস্থ্যৰ বিধিসমূহ আখৰে আখৰে পালন কৰি চলোঁ, তেতিয়াহ'লে আমি বৃদ্ধ বয়সতো আমাৰ স্মৃতিশক্তি অক্ষুণ্ণ ৰাখিব পাৰোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ টিপছ বা বিধি জনাম, যাৰ জৰিয়তে আপোনাৰ স্মৃতিশক্তি বৃদ্ধি পোৱাৰ লগতে লং টাৰ্ম পিৰিয়ডলৈকে এই স্মৃতিশক্তি অক্ষুণ্ণ থাকিব। এই বিধিসমূহ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অনুশীলন কৰিব পাৰে। টিপছ নং 1, য়োগা বা মেডিটেশ্যন। য়োগা বা মেডিটেশ্যনক সুস্বাস্থ্যৰ মহৌষধ বুলি বিবেচনা কৰা হয়। দৈনিক ধ্যানৰ অভ্যাস অটুট ৰাখিলে স্মৃতিশক্তি বৃদ্ধি পোৱাৰ লগতে ই মানসিক চাপ, হতাশা, নেতিবাচক চিন্তা দূৰ কৰাৰ উপৰিও ইয়াৰ নিয়মিত অভ্যাসৰ দ্বাৰা ৰক্ত শুদ্ধ হয়, শৰীৰে প্ৰচুৰ পৰিমাণে অক্সিজেন গ্ৰহণ কৰিবলৈ সক্ষম হয়। শৰীৰত প্ৰবাহিত বিশুদ্ধ ৰক্তই প্ৰতিটো কোষলৈকে অক্সিজেন আৰু পুষ্টি দ্ৰব্যসমূহৰ যোগান ধৰে। কোষসমূহৰ স্বাস্থ্যৰ ওপৰতেই আমাৰ সৰ্বাংগীন স্বাস্থ্য নিৰ্ভৰশীল। যোগাভ্যাস আৰু ধ্যানে ব্ৰেইনৰ গ্ৰে মেটাৰ বৃদ্ধি পোৱাত সহায় কৰে। এই গ্ৰে মেটাৰসমূহ নিউৰন, চেল বডিজ, নিউৰোপিল, গিলিয়েল চেলছ, চাইনাপছেছৰ দ্বাৰা গঠিত। নিয়মিত যোগাভ্যাসে মানুহৰ সংজ্ঞানাত্মক স্তৰ বহু বছৰলৈকে সজীৱ ৰখাৰ লগতে ডিমেনচিয়া, নিউৰোডিজেনেৰেটিভ ৰোগসমূহ দূৰ কৰে। নিয়মিত যোগাভ্যাসে শৰীৰ প্ৰাণৱন্ত কৰি তোলে আৰু স্মৃতিশক্তি বৃদ্ধি পোৱাৰ লগতে এই স্মৃতিশক্তি বহুদিনলৈকে সজীৱ কৰি ৰাখে। টিপছ নম্বৰ 2, শৰীৰ চৰ্চা বা ব্যায়াম। এটা সুস্থ শৰীৰতহে সুস্থ মনৰ সৃষ্টি হয় আৰু সুস্থ মনৰ অধিকাৰী হ'লেহে আমি সকলোবোৰ কাম-কাজ নিয়াৰিকৈ কৰিব পাৰোঁ। এজন ব্যক্তিয়ে নিতৌ শৰীৰ চৰ্চা অটুট ৰাখিলে ব্যক্তিজনৰ শাৰীৰিক মানসিক দিশৰ উৎকৰ্ষ সাধন হোৱাৰ লগতে স্মৃতিশক্তিৰ বৰ্ধনতো সহায় কৰে। সেয়েহে আপুনি নিতৌ পুৱা খোজকঢ়া, চাইকেল চলোৱা, দৌৰা অভ্যাসসমূহ গঢ়ি তোলা উচিত। টিপছ নম্বৰ 3, টোপনি। টোপনি হৈছে শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। নিশাৰ গভীৰ টোপনি আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ বাবে অতি প্ৰয়োজনীয়। এজন ব্যক্তিৰ গভীৰ টোপনিৰ পিছত মগজুৰ কোষসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি পায়, ফলস্বৰূপে আমাৰ মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি পায়। গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে নিশাৰ গভীৰ টোপনিৰ অভাৱ ৰাতি দেৰিলৈকে কাম কৰা আৰু পুৱা দেৰিকৈ উঠা ব্যক্তিৰ স্মৃতিশক্তি হ্ৰাস পায়। সেয়েহে এজন সুস্থ ব্যক্তিয়ে নিতৌ 7-8 ঘণ্টা টোপনি মাৰিব লাগে আৰু ব্ৰহ্মপুৱাতে উঠি খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। এই অভ্যাসসমূহে ব্যক্তিজনৰ স্মৃতিশক্তি বৰ্ধনত বহু পৰিমাণে সহায় কৰে। টিপছ নম্বৰ 4, ব্ৰেইন এক্সাৰচাইজ। স্মৃতিশক্তি প্ৰখৰ কৰিবৰ বাবে আপুনি কিছুমান ব্ৰেইন এক্সাৰচাইজ কৰা উচিত, লাইক ক্ৰছৱৰ্ড, ৱৰ্ড ৰিকল, কুইজ, শ্বৰ্টকো, বিভিন্ন ৰিজনিঙৰ প্ৰশ্ন বা অংক কৰিব পাৰে। এই এক্সাৰচাইজসমূহে আপোনাক মেণ্টেলি এক্টিভ কৰাৰ লগতে ৰিজনিং পাৱাৰ, ক্ৰিটিকেল থিংকিং, প্ৰব্লেম ছলভিঙৰ বাবে উপযোগী কৰি তোলে। প্লে ষ্ট'ৰত ব্ৰেইনৰ ডেভেলপমেণ্টৰ বাবে বিভিন্ন এপসমূহ উপলব্ধ। আপোনালোকে সেইবোৰ ইনষ্টল কৰি চৰ্চা কৰিব পাৰে। মানসিক চাপ, হতাশাক নিয়ন্ত্ৰণ কৰক। আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাম-কাজ যেনে অফিচ ৱৰ্ক, জব, ৰিলেশ্যনশ্বিপত হোৱা ব্ৰেকআপ বা বিভিন্ন কাৰণত আমি সহজেই ষ্ট্ৰেছ, ডিপ্ৰেশ্যনসমূহত ভোগা দেখা যায়। এই ষ্ট্ৰেছ, হতাশা বা মানসিক চাপ, উদ্বিগ্নতাসমূহে আমাৰ স্মৃতিশক্তি হ্ৰাস পোৱাত অৰিহণা যোগায়। সেয়েহে এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে আপুনি সদায় ফূৰ্তি কৰা, হাঁহি ধেমালি কৰা ইত্যাদি কাৰ্যসমূহ কৰা উচিত। এই কাৰ্যবোৰে আপোনাৰ ষ্ট্ৰেছ আৰু ডিপ্ৰেশ্যনসমূহ
দূৰ কৰে আৰু স্মৃতিশক্তি বৃদ্ধি পোৱাত সহায় কৰে। মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থকা। বিভিন্ন নিচাযুক্ত দ্ৰব্যসমূহ সেৱনৰ ফলত আপোনাৰ শৰীৰৰ ওপৰত কুপ্ৰভাৱ পেলোৱাৰ লগতে স্মৃতিশক্তি হ্ৰাস পোৱাত সহায় কৰে। গতিকে নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা আপুনি সদায় বিৰত থাকক, তেতিয়াহে স্মৃতিশক্তি দীৰ্ঘদিনলৈকে অটুট থাকিব। স্বাস্থ্যকৰ আহাৰ গ্ৰহণ। স্মৃতিশক্তি বৰ্ধনত আহাৰ বা খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবে সেউজীয়া শাক-পাচলি, মাছ, মাংস, কণী, গাখীৰ, বিভিন্ন ফল-মূল আপোনাৰ দৈনন্দিন খাদ্যৰ তালিকাত ৰখা উচিত। এই খাদ্যসমূহত বিভিন্ন ভিটামিন, খনিজ পদাৰ্থ, লৌহ, কেলছিয়াম, বিটা কেৰটিন ইত্যাদিসমূহ থাকে, যিয়ে আপোনাৰ শৰীৰ সুস্থ সবল কৰাৰ লগতে স্মৃতিশক্তি বৰ্ধনত সহায় কৰে। গতিকে ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাটছিং।